অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ একমাত্ৰ কন্যা হিয়াৰ জন্মদিনটি এইবাৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশে ভূটাপাৰাৰ নাট চলি থকাৰ মাজতে যোৱা নিশা আবাহন পৰিয়ালবৰ্গৰ সৈতে খুব ধুনীয়াকৈ সুন্দৰকৈ উদযাপন কৰিলে তেখেতৰ জীয়ৰীৰ জন্মদিনটি। আহকচোন চাওঁ তেওঁ কিদৰে উদযাপন কৰিলে। আৰু অভিনেত্ৰী প্ৰস্তুতি পৰাশে তেখেতৰ জীয়ৰীক জন্মদিনৰ শুভকামনা জনাই তেখেতে সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰে আৰু তেওঁ লিখিছে, জন্মদিনৰ বহুত বহুত শুভকামনা গোসানী, আটাইতকৈ আচৰিত ছোৱালীজনীলৈ জন্মদিনৰ শুভেচ্ছা থাকিল। তুমি আমাৰ জীৱনৰ ৰ'দ। তোমাৰ মাজত মোৰ বেষ্ট ফ্ৰেণ্ডক পাই মই কিমান সুখী সেই কথা প্ৰকাশ কৰিবলৈ শব্দ নাই। তোমাৰ ভৱিষ্যত অধিক উজ্জ্বল হওক আৰু তুমি এই পৃথিৱীৰ সকলো সফলতা আৰু সুখ অৰ্জন কৰা। ভগৱানে তোমাক মোৰ শুনাক আশীৰ্বাদ কৰক। সঁচাকৈ খুব ধুনীয়াকৈ তেখেতে পষ্টত লিখি শ্বেয়াৰ কৰিছে আৰু খুব ধুনীয়াকৈ উদযাপন কৰিলে নাটকৰ মাজতেই তেখেতৰ জন্মদিনটি। আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও হিয়ালৈ জন্মদিনৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ।